আমি ৰজনী বৰজোৱাৰী ডাঙৰীয়ালৈ আমি চিঠি প্ৰেৰণ কৰিছোঁ বিনম্ৰতাৰে আমি খুব আগ্ৰহৰে আশাৰে আৰু আত্মবিশ্বাসেৰে আমি চিঠি প্ৰেৰণ কৰিছোঁ যে ৰজনী বৰজোৱাৰী ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অৱগত কৰিব লাগে 16টা জাতি জনগোষ্ঠীৰ সংগঠনে আমি একেলগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত 12 আগষ্ট আগে আমি পুনৰ আলোচনা হোৱাটো আমি বিচাৰোঁ আৰু আলোচনাত আমি বহিব বিচাৰোঁ। এই কথাটো এনেকুৱা যে UPPL আৰু BPFৰ একত্ৰিত বুজাবুজি আলোচনা 2024ত আৰম্ভ হৈছিল। মই স্পষ্টকৈ কৈছোঁ চাৰিলানি আলোচনাৰ অন্তত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে সন্মতিক্ৰমে আলোচনাত মিলিত হোৱা কথা আছিল, কিন্তু চিডলি বাই ইলেকশ্যনত এই কথাটো লৈ বিভিন্ন ঘাত প্ৰতিঘাত সংঘাত মানে ইয়াত কথা বতৰাৰ মানে সংঘাত আহি গ'ল, যাৰ কাৰণে এইটো স্তব্ধ হৈ পৰিল, সেই পৰিৱেশ বিনষ্ট হ'ল। পুনৰ আমি স্পষ্টকৈ আজি প্ৰেছ মিট কৰি বড়ো সাহিত্য সভা XBLT XNDB আমি এফচু আজি বডোফা হাউচত আমি প্ৰকাশ কৰিছোঁ যে জুলাই মাহত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে তেওঁ প্ৰকাশ কৰিছিল যে এফচুৱে যি উদ্যোগ লৈছিল UPPL আৰু BPF দুই আঞ্চলিক শক্তি BTR কেন্দ্ৰিক তেওঁলোকে একত্ৰিত হোৱাৰ ক্ষেত্ৰত এফচুৱে যি আগভাগ লৈছিল আৰু মোক আহ্বান জনাব আহিছিল যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া একেলগে আমাক বহোৱা কথা আছিল, তেওঁৱে প্ৰথম প্ৰকাশ কৰিছে। আৰু ইয়াৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াও প্ৰকাশ কৰিছে যে জাতীয় যে এটা চিন্তা বা এফচুৱে জাতিটো একত্ৰিত কৰাৰ কাৰণে যি আহ্বান জনাইছে আমি সদায় সাজু আছোঁ বুলি তেওঁ প্ৰকাশ কৰিছে। আজি চৈধ্য বসুমতাৰী ডাঙৰীয়া এই কথাটো কোৱাৰ কোনো যুক্তি নাই, আৰু ইয়াৰ কাৰণে আমি যোৱা 13 জুলাই আৰু 3 আগষ্টত একেলগে আমি আলোচনাত মিলিত হৈ পেলাই 16টাকে জাতীয় দল সংগঠন একেলগে আমি সিদ্ধান্ত লৈছিলোঁ, আৰু যোৱা 5 আগষ্টত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পোনপটীয়া আমি চিঠি প্ৰেৰণ কৰিছোঁ, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক পোনপটীয়া আমি চিঠি প্ৰেৰণ কৰিছোঁ। তেওঁ দুয়োগৰাকী যিহেতু UPPL আৰু BPFৰ মুৰব্বী, তো ইয়াৰ কাৰণে আমাৰ কথাটো হ'ল 16টা জাতীয় জনগোষ্ঠী সংগঠনে একেলগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিব বিচাৰোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰিব বিচাৰোঁ। আৰু এই আলোচনা বিচৰা চিঠিখন পাই প্ৰমোদ বড়ো ডাঙৰীয়াই আমি 12 আগষ্টৰ ডেডলাইন আমি দিছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই অহা 10 আগষ্টত আমাৰ লগত অহাকাইলৈ আলোচনাৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তৰফৰ পৰা তেওঁলোকৰ পাব্লিচিটি আৰু সাংগঠনিক সম্পাদক ৰজনী বৰজোৱাৰী ডাঙৰীয়াই আমালৈ চিঠি প্ৰেৰণ কৰিছে। কিছুমান প্ৰশ্ন কিছুমান কথা তেওঁ লিখিছে, এই কথা আৰু প্ৰশ্ন মই মিডিয়া আগত ক'ব নোৱাৰোঁ আৰু এতিয়া নকওঁ। আৰু এই চিঠিটো পাই পেলাই পুনৰ আমি ৰজনী বৰজোৱাৰী ডাঙৰীয়ালৈ আমি চিঠি প্ৰেৰণ কৰিছোঁ বিনম্ৰতাৰে, আমি খুব আগ্ৰহৰে আশাৰে আৰু আত্মবিশ্বাসেৰে আমি চিঠি প্ৰেৰণ কৰিছোঁ যে ৰজনী বৰজোৱাৰী ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অৱগত কৰিব লাগে 16টা জাতি জনগোষ্ঠীৰ সংগঠনে আমি একেলগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত 12 আগষ্ট আগে আমি পুনৰ আলোচনা হোৱাটো আমি বিচাৰোঁ আৰু আলোচনাত আমি বহিব বিচাৰোঁ। আৰু এই কথাটো মই প্ৰকাশ কৰিম, এতিয়া যোনটো মিটিং চলি আছে আমাৰ CCBTRৰ 30টা জাতি জনগোষ্ঠীৰ যি সংগঠন, এই সংগঠনৰ সকলো সদস্য সংগঠনো প্ৰকাশ কৰিছে যে BTRত যে একেলগে যদি আঞ্চলিক শক্তি যদি আগুৱাই যাব পাৰোঁ, একেলগে যদি মানে আগুৱাই এটা শান্তি সমন্বয় আৰু সুৰক্ষিত BTR নিৰ্মাণৰ কাৰণে যদি আগবাঢ়ি যাব পাৰে, আমিও ঐক্যমত্যভাৱে সমৰ্থন কৰিম বুলি আমাৰ জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠন জাতীয় সংগঠনে প্ৰকাশ কৰিছে। ধন্যবাদ।